सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात्। ॐ शान्ति शान्ति शान्ति। জয় জয়তে আমি অতি মূঢ়মতীয়ে আপোনাৰ সবৰে শ্ৰী চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজিৰ এই শুভক্ষণত আমি আমাৰ পৰম শিক্ষাগুৰু শ্ৰীযুত ৰমেশ চন্দ্ৰ দাসৰ ঘৰত আহি উপনীত হৈছোঁ। আমাৰ উদ্দেশ্য ছাৰৰ আশীৰ্বাদ বিচাৰি আমি ইয়াত পদাৰ্পণ কৰিছোঁ। ভগৱন্ত প্ৰভুৱে আমাক ইয়ালৈ আনিছে, সেয়ে আমি তেখেতক সম্বৰ্ধনা এটা জনাম বুলি মানস কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। ভগৱন্তক স্মৰণ কৰি আজি এই মহান ক্ষণত মই তেখেতৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবলৈ ওলাইছোঁ। কাটিব পাৰিবা। নতুনকৈ কৰিব লাগিব না, নালাগে ন? ঠিক আছে। ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি এই মহান শিক্ষাগুৰুজনলৈ সম্বৰ্ধনা পত্ৰ এখন আগবঢ়াম আৰু সেইখিনি মই অকণমান গুণগুণাই দিবলৈ বিচাৰিছোঁ। প্ৰতি ৰমেশ চন্দ্ৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক, থমনা বালিকা হাইস্কুল, থমনা। মহামহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঠিত। অভিনয় শেষ হ'লে জীৱনৰ অন্তকালে হৈ যাব পাৰোঁ খোজ উমলিবালি। কবি আনন্দ চন্দ্ৰ আগৰৱালা। শ্ৰদ্ধা ভাজনিছোঁ। জয় জয়তে আপোনালৈ যাচিলোঁ মোৰ হিয়াৰ অন্বেষণেৰে শত সহস্ৰ প্ৰণাম। ঐকান্তিক সাধনাৰে কৰ্তব্য নিষ্ঠা আৰু একাগ্ৰতাৰে জ্ঞানৰ আলোকময় যাত্ৰাত আগুৱাই যোৱাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ। মমবাতিৰ দৰে নিজে জ্বলি জ্বলি আমাক পোহৰি বিলোৱাৰ বাবে আমি সৰ্বদাই ঋণী আপোনাৰ ওচৰত। সেয়ে আপোনাৰ যাত্ৰা পথৰ অনিন্দ্ৰ প্ৰহৰী হৈ আপোনাৰ সেৱা কৰিব বিচাৰোঁ। হে সুচিন্তাবিদ, সুশিক্ষাবিদ, সমাজসেৱক, আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ কৰি আমাক যি জ্ঞানৰ সন্ধান দিলে তাৰ বাবে আপুনি আমাৰ একান্ত গুৰু। সদায় শিৰণত কৰিছোঁ আপোনাৰ শ্ৰীচৰণত। আপোনাৰ ত্যাগেই আমাক জীৱন গঢ়াত অৰিহণা যোগাইছে। আপুনি এগৰাকী নিপুণ কলাকাৰ। হে মহামনীষী, মহান খনিকৰ, আপুনি সঁচাকৈয়ে গুণৰ আকৰ। কমল বাঁহবোৰ ভাঁজ লগাই পৰিছে অমৃত সাগৰ। কেনেদৰে পৰিশোধ কৰিম আপোনাৰ শিক্ষাদানৰ ধাৰ। সেয়ে সৰ্বশেষত যাচিলোঁ অযুত প্ৰণাম। গাই যাম আপোনাৰ গুণ গৰিমা, জীৱনৰ অমিয়া পৰত সুখেৰে জিলিকি থাকক এই মৰতত জন্ম জন্মান্তৰলৈ গুৰু ঈশ্বৰ ৰূপত। ওম কৃষ্ণায় নমঃ। আপোনাৰ একান্ত অনুগামিনী শ্ৰী পূৰ্ণিমা কলিতা, প্ৰাক্তন ছাত্ৰী। আৰু এই শুভক্ষণতে মই আমাৰ